UPI ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ হৈছে 2016 চনত ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পোৰেশ্যন NPCয়ে আৰম্ভ কৰা এক ডিজিটেল পেমেণ্ট ছিষ্টেম। এইটো এটা ৰিয়েল টাইম পেমেণ্ট ছিষ্টেম যিয়ে দুটা পক্ষক ফিজিকেলি টকাৰ প্ৰয়োজন নোহোৱাকৈ এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ ধন স্থানান্তৰ কৰিবলৈ অনুমতি দিয়ে। UPI ব্যৱস্থাটো এটা মোবাইল এপ্লিকেশ্যনৰ ভিত্তিত গঢ় লৈ উঠিছে যিয়ে একাধিক বেংক একাউণ্টক এটা IDৰ সৈতে সংযোগ কৰে। এই গ্ৰাহকসকলক ব্যৱসায়িক পেমেণ্ট আৰু পিয়ৰ টু পিয়ৰ পেমেণ্ট দুয়োটাৰ বাবে দ্ৰুত আৰু সংৰক্ষিত আৰু সুবিধাজনকভাৱে ধন স্থানান্তৰ কৰিবলৈ সক্ষম কৰে। UPI প্ৰধান সুবিধা হ'ল ইয়াৰ দ্ৰুত আৰু সংৰক্ষিত ধন স্থানান্তৰ ব্যৱস্থা। আনহাতে UPI ব্যৱস্থাটো এনেদৰে ডিজাইন কৰা হৈছে যাতে ব্যৱহাৰকাৰীয়ে পেমেণ্ট ট্ৰেন্সফাৰ কৰাৰ সময়ত এক নিৰবিচ্ছিন্ন অভিজ্ঞতা লাভ কৰিব পাৰে। ইয়াৰ জৰিয়তে গ্ৰাহকে তৃতীয় পক্ষৰ তথ্যৰ প্ৰয়োজন নোহোৱাকৈ ৰিয়েল টাইমত এটা বেংক একাউণ্টৰ পৰা আন এটা বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰিব পাৰে। ইয়াৰ ফলত প্ৰবঞ্চনা আশংকা হ্ৰাস পায় আৰু লগতে লেনদেন প্ৰক্ৰিয়াকৰণৰ বাবে লোৱা সময় হ্ৰাস পায়। ইয়াৰ উপৰিও UPI অতি সুবিধাজনক কাৰণটো হ'ল খৰচ কম। UPI ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত এক বৈপ্লৱিক ব্যৱস্থা বুলিও ক'ব পাৰি। UPI টু ফেক্টৰ পিন বেছ ছিষ্টেম সহায়ত সুৰক্ষিত লেনদেন নিশ্চিত কৰে। যিহেতু UPI চৰকাৰী সমৰ্থিত ব্যৱস্থা, গতিকে গ্ৰাহকে নিশ্চিতভাৱে পাৰে যে তেওঁলোকৰ তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হৈছে। ইয়াৰ উপৰি গ্ৰাহকে তেওঁলোকৰ লেনদেন অনুসৰণ কৰিব পাৰে আৰু বাস্তৱ সময়ত নিৰীক্ষণ কৰিব পাৰে। গ্ৰাহকে কোনো ধৰণৰ লেনদেনৰ মাচুল দিব নালাগে বাবে UPIয়ে ধন পৰিশোধ কৰাৰ এটা খৰচ বহনক্ষম উপায়। UPI গ্ৰাহকক কোনো অপেক্ষাৰ সময় নোহোৱাকৈ ছেকেণ্ডৰ ভিতৰতে পেমেণ্ট কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত অনন্য ডিজিটেল প্লেটফৰ্ম পেমেণ্ট পদ্ধতিতকৈ দ্ৰুত হয়। গ্ৰাহকে নিজকে পঞ্জীয়ন কৰিব নালাগে বা কোনো একাউণ্ট সৃষ্টি কৰিব নালাগে। UPI ব্যৱহাৰ কৰাটো তেনেই সহজ। মাত্ৰ UPI এপটো ডাউনলোড কৰি এপটোৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। UPI সকলো ডিজিটেল মোবাইল ৱালেটত উপলব্ধ হোৱাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে সকলোৰে বাবে সুলভ। শেহতীয়াকৈ UPI ভাৰতৰ অন্যতম জনপ্ৰিয় ডিজিটেল পেমেণ্ট পদ্ধতিত পৰিণত হৈছে। UPI আৰম্ভণিৰ পৰা সুৰক্ষিত হ'ব পৰাকৈ ডিজাইন কৰা হৈছে। সকলো লেনদেন এটা সুৰক্ষিত প্লেটফৰ্মৰ যোগেদি কৰা হয়, যি ফায়াৰৱাল আৰু অন্য এপ্লিকেশ্যন কৌশলৰ দ্বাৰা সংৰক্ষিত। UPIত এটা বিল্ট ইন বিবাদ নিষ্পত্তি ব্যৱস্থা আছে। যদি কোনো গ্ৰাহকৰ UPIৰ জৰিয়তে কৰা লেনদেনৰ সমস্যা হয়, তেন্তে তেওঁলোকে তেওঁলোকৰ বেংকৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু NPCয়ে তেওঁলোকৰ সমস্যাটো সমাধান কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও UPI গ্ৰাহকসকলক দৈনিক লেনদেনৰ সীমা নিৰ্ধাৰণ কৰিবলৈ অনুমতি দিয়ে, যাতে তেওঁলোকে কেৱল নিজৰ সামৰ্থ্য অনুসৰি খৰচ কৰাটো নিশ্চিত কৰিব পাৰে। ইয়াৰ ফলত গ্ৰাহকৰ সম্ভাৱ্য প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। UPIয়ে সকলো বেংকৰ বাবে এক ঐক্যবদ্ধ মঞ্চ প্ৰদান কৰে যাতে তেওঁলোকৰ গ্ৰাহকক নিমিষতে ধন প্ৰেৰণ কৰে আৰু গ্ৰহণ কৰিব পাৰে। এক তাৎক্ষণিক পেমেণ্ট সেৱা IMPS প্ৰযুক্তিৰ ওপৰত নিৰ্মিত আৰু সকলো প্লেটফৰ্মতে আন্তঃকাৰ্যক্ষম, অৰ্থাৎ এজন গ্ৰাহকে তেওঁলোকৰ বেংক নিৰ্বিশেষে আন যিকোনো গ্ৰাহকলৈ ধন ট্ৰেন্সফাৰ কৰিব পাৰে। UPIয়ে গ্ৰাহকৰ ধন প্ৰেৰণ আৰু গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ বেংকৰ তথ্য প্ৰৱেশ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া, কিয়নো এই প্লেটফৰ্মত ভাৰ্চুৱেল পেমেণ্টৰ ঠিকনা VP ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা হৈছে। NPCI তথ্য অনুসৰি 2020 চনৰ অক্টোবৰ মাহত UPI লেনদেন 1 বিলিয়নৰ সীমা অতিক্ৰম কৰিছিল। মুঠ লেনদেন 4.1 লাখ কোটি টকাৰ ওপৰত। ইয়াৰ দ্বাৰা 2020 চনৰ আগষ্টৰ পৰা প্ৰায় 50% বৃদ্ধিৰ প্ৰতিফলন ঘটিছে। মুঠ লেনদেনৰ 2.8 লাখ কোটি টকালৈ বৃদ্ধি পাইছে। UPIক আন্তৰ্জাতিক কৰাৰ প্ৰত্যাহ্বান কিছু জটিলতা আছে, কিয়নো ইয়াৰ বাবে নিয়ন্ত্ৰণ, বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু অন্যান্য পেমেণ্ট সেৱা প্ৰদানকাৰীসকলকে ধৰি সমগ্ৰ দেশৰ বিভিন্ন অংশীদাৰৰ মাজত ব্যাপক সমন্বয়ৰ প্ৰয়োজন। ইয়াৰ উপৰিও প্ৰতিখন দেশৰ নিজস্ব সুকীয়া পেমেণ্ট আন্তঃগাঁথনিৰ নিয়ম আছে, যিবোৰ UPI ব্যৱস্থা ৰূপায়ণ কৰাৰ সময়ত লক্ষ্য কৰিব লাগিব। UPI আন্তৰ্জাতিক কৰা প্ৰত্যাহ্বান হ'ল establish a common set of standard interoperability। আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট সক্ষম কৰিবলৈ ঐক্যবদ্ধ পেমেণ্ট ব্যৱস্থা থাকিব লাগিব আৰু যেনে ৱাইকাৰ্ড, SCPA। তদুপৰি UPI ব্যৱস্থাসমূহ এনেদৰে ডিজাইন কৰিব লাগে যাতে বিশ্বৰ অন্য ঠাইৰ পৰা পেমেণ্ট লাভ কৰিব পৰা যায়। আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট নিয়ন্ত্ৰণৰ বাবে এক উমৈহতীয়া নিয়ম স্থাপন কৰা। ইয়াৰ ভিতৰৰ ছিষ্টেমটো সংৰক্ষিত, নিৰ্ভৰযোগ্য আৰু প্ৰবঞ্চনাৰ পৰা মুক্ত হোৱাটো নিশ্চিত কৰা। ইয়াৰ উপৰিও গ্ৰাহকৰ ধন আৰু তথ্য সংৰক্ষিত আৰু ব্যৱহাৰকাৰী গোপনীয়তা নিশ্চিত কৰিবলৈ নিয়ম থাকিব লাগে। প্ৰযুক্তিৰ সৈতে কম পৰিচিত দেশসমূহলৈ UPI ব্যৱস্থাসমূহ মসৃণ পৰিৱৰ্তন নিশ্চিত কৰা। ইয়াৰ ভিতৰত ব্যৱহাৰকাৰী বন্ধুত্বপূৰ্ণ আন্তঃপৃষ্ঠসমূহৰ প্ৰদান কৰা অন্তৰ্ভুক্ত, যি ব্যৱহাৰ কৰাত সহজ আৰু ব্যৱহাৰকাৰীসকলক UPI ব্যৱহাৰ কৰা সুবিধাসমূহৰ বিষয়ে জ্ঞান দিয়া হয়। তদুপৰি বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰী নিশ্চিত কৰিব লাগিব যে ব্যৱস্থাটো তেওঁলোকৰ বৰ্তমান আন্তঃগাঁথনিৰ সৈতে সামঞ্জস্যপূৰ্ণ। আন্তঃৰাষ্ট্ৰীয় নিয়মসমূহ উচ্চ পৰ্যায়ৰ মানি চলাটো নিশ্চিত কৰা।